Hello everyone, আপোনালোক সকলোকে মোৰ ৰঙীন জোনাকী চেনেলটোলৈ পুনৰ এবাৰ স্বাগতম জনাইছো। আজি আপোনালোকৰ বাবে এক বিশেষ ভিডিঅ' আগবঢ়াব ওলাইছো। সেই ভিডিঅ'টো হৈছে চ্যালেঞ্জ ভিডিঅ'। আজি মোৰ লগত আছে সুন। আজি আমি দুজনীয়ে কৰিম চ্যালেঞ্জ। সেই চ্যালেঞ্জটো হৈছে মেগী চ্যালেঞ্জ আৰু ফুডি চ্যালেঞ্জ। আমি পোনপ্ৰথমৰ বাবে চ্যালেঞ্জ ভিডিঅ' আপোনালোকৰ বাবে আগবঢ়াইছো। আশা কৰোঁ আপোনালোকে আমাৰ ভিডিঅ'টোত মৰম দিব আৰু চ্যালেঞ্জ ভিডিঅ'ৰ লগতে আৰু এক ৰেচিপি ভিডিঅ' আপোনালোকক আগবঢ়াম শেষলৈ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তেন্তে বলক আজি আমাৰ চ্যালেঞ্জ ভিডিঅ'টো আৰম্ভ কৰোঁ। অকল এচিকুট খাবলৈ পাই এনেকৈ লগাই কিনে ওকে আপুনি খাবতো লাগিব। এই হ'ব ইমানখিনি দেখিছা নাই? ইমানখিনি হ'ব। Dan được khai sao không? Hai ini kali dan deh. Sama khai dulu. Dola aku mana nana. Bolak ami jaya dewi jadu hamu isu. Awalnya hari Hidup di bono potong kuat hari paisu niki. Oh ami ayu ada challenge video ami. Khai jaba ama challenge video bu. Ami ebar ki ami jano. So ami dia jane. So bolo. Jadi আজি আমাৰ ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক, কমেন্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজি আমাৰ ভিডিঅ'টো আপোনালোক সকলোৱে বহুত মৰম দিব বুলি আশা কৰিলোঁ। তেন্তে আজিলৈ Bye. আজি যে মই হাৰিলোঁ মোক বহুত উস্তাদি মাৰি আছে আমাৰ উস্তাদি মেনে। এয়া আমাৰ উস্তাদি মেন। এয়া আমাৰ ৰজি যিয়ে মেগী খাব নাপায় খং উঠি আছে। ৰজি খং উঠিছ? আজি আমি বনাম হাঁহৰ মাংসৰ লগত ঢেকীয়া। আহকচোন ভিডিঅ'টো চাওঁ আমিনো ঢেকীয়াৰ লগত হাঁহ মাংস কেনেকৈ বনাই খাওঁ। মই ইয়াত এটা পিঁয়াজ কাটি লৈছোঁ।
ৰচুন এটা খুন্দি লৈছোঁ, কেইবিধমান মছলা লৈছোঁ, হাঁহৰ মাংস, ঢেকীয়া, এই সকলোবিলাক লাগিব আজি আমাৰ মাংসখিনি বনাবলৈ। অকণমান কেৰাহীত মিঠাতেল দি লৈছোঁ। এতিয়া ইয়াত দি দিম কাটি লোৱা পিঁয়াজকেইডোখৰ। পিঁয়াজকেইডোখৰ এতিয়া ৰঙচুৱা নোহোৱালৈকে ভাজি ল'ম আৰু ইয়াতে দি দিম খুন্দি লোৱা ৰচুন। এতিয়া মই বাতি এটাত সকলোবিধ মছলা উলিয়াই লৈছোঁ আৰু ইয়াত অকণমান পানী দি কিনে সকলোবিলাক মিক্স কৰি ল'ম। এয়া দেখিছে পিঁয়াজখিনি ৰঙচুৱা হৈ গৈছে। এতিয়া বাতিত লোৱা মছলাখিনি ইয়াতে ঢালি দিম আৰু ভালদৰে সিজিবলৈ দিম। এতিয়া ইয়াতে দি দিম হাঁহৰ মাংসখিনি আৰু ভালদৰে সিজিবলৈ দিম। ইয়াতে দি দিম এতিয়া হালধি গুড়ি আৰু সোৱাদ অনুসৰি নিমখ। এইটো হৈছে চেয়া পোক, যিটো চেয়া গছত থাকে আৰু খাবলৈ বহুত তেল হয়। এতিয়া মই দি দিম হাঁহৰ মাংসখিনিত অকণমান পানী, যাতে মাংসখিনি কেৰাহীত লাগি নধৰে আৰু ধুনীয়াকৈ সিজি উঠে। এয়া দেখিছে মাংসখিনি প্ৰায়ভাগ সিজি গৈছে। এতিয়া ইয়াতে দি দিম ঢেকীয়া। ঢেকীয়াখিনি দিয়াৰ পিছত আৰু বেছি সময় মাংসখিনি সিজাব নালাগে। শেষত দি দিম মাংসখিনিত খুন্দি লোৱা নহৰু, যাতে মাংসখিনিৰ গোন্ধটো ধুনীয়া হয়। খাবলৈ ৰেডি হৈ গ'ল।